নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো সকলোকে এটা অন্য ভিডিঅ'ৰ মাজলৈ। আৰু থাম্বনেইল চাই হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। গতিকে মোক কেইজনমান বন্ধু বান্ধৱীয়ে সুধিছে যে দাদা আপোনাৰ গামোচাখন ভাল লাগে ঢোলত লগোৱা, গামোচাখন ক'ৰ পৰা কিনিছে কি কথা। গতিকে ভাবিলোঁ তাৰ ওপৰতে এটা ভিডিঅ' বনাওঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকক মোৰ গামোচাখন দেখাই দিছোঁ আকৌ এবাৰ। আৰু এইটো ঢোলটো এইপিনৰ পৰা আপোনালোকে দেখিছে যে গামোচাখন লগোৱা হৈ আছে, কিন্তু ঢোলটো আচলতে কথাটো কি পিছফালটো চাওক আপোনালোকে, পাছফালটো খালী। মানে আপোনালোকক ভালদৰে দেখাই দিছোঁ যে ঢোলটো আচলতে গামোচাখন এখন কোনো আচলতে মই দোকানৰ পৰা কিনা নাই বা এনেকুৱা ৰেডিমেড নাপায়। এইখন মই চিলাইছোঁ আৰু কেনেকৈ চিলাইছোঁ সেইটোও আপোনালোকক কৈ দিওঁ। আৰু এইখন এখন গামোচা মই লৈ লৈছোঁ হাতত, চিম্পুল গামোচা এইখন। এই গামোচাখনো কেনেকৈ লগাব মই সেইটো আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে দেখাইছোঁ যে মই গামোচাখনো কেনেকৈ বনালোঁ। গতিকে এই গামোচাখনৰ এই ফুলকেইটা আপোনালোকে দেখিব পাৰিছে। অকণমান মই ওচৰৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিছোঁ। এই গামোচাখনৰ এই ফুলকেইটা আমি এনেকৈ ভাঁজ কৰি পিনে এনেকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই দুই চাইডে কটাৰ পিছত এই ভিতৰৰ যিটো অংশ সেই বস্তুটো আমি মুকুটাই পেলাই দুইটা সমানে এনেকৈ দীঘল এটা চিলনি মাৰি দিলোঁ। চিলাই দিয়াৰ পিছত আপুনি এইটো ঘৰত যদি মেচিন আছে ঘৰতো কৰিব পাৰে, বা ওচৰৰ কোনোবা দৰ্জীক দেখাই পেলাই এনেকৈ কৰি লওক বুলি ক'লে কৰাই দিব আপোনাৰ। গতিকে সেইটো কৰাৰ পিছত আমাৰ গামোচাখন এনেকুৱা বুলি গ'ল। চাওক দুইটা ফুল আমি এইখন গামোচাৰ পৰা আচলতে দুইটা ফুল ল'লোঁ। ফুল থকা জেগাখিনি মাজৰখিনি আঁতৰাই ফুল থকা জেগাখিনি আমি কাটি লৈ চিলাই দুইখন জইন লগাই এনেকুৱা কৰি দিলে দেখাই দিছোঁ আপোনালোকক। গতিকে এইখন ঢোলত লগোৱা একেবাৰে সহজ। এইখনো যদি লাগে মই এইখনো দেখাই দিম, কিন্তু যদিহে আপোনাৰ তাত এইখন এতিয়ালৈকে বৰ্তমানলৈকে লোৱা নাই বা চিলোৱা নাই, গতিকে এনেকুৱা গামোচা ঘৰত উপলব্ধ আছে। আৰু এইখন গামোচানো কেনেকৈ ঢোলত লগাব আহক আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ যে কেনেকৈ লগাব। নহয় ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গামোচাখন লগাবৰ বাবে আমাক লাগিব প্ৰথমে এখন গামোচা, যিকোনো গামোচা ল'ব পাৰে, আৰু দুপাত চামুচ, হয় চামুচ দুপাত লাগিব। মই এনেকুৱা দুপাত চামুচ লৈছোঁ, আপুনি যিকোনো ধৰণৰ ল'ব পাৰে। তো ব'লক এতিয়া ঢোলটোলৈ যাওঁ। আৰু গামোচাখন আমি এনেকৈ থৈ লৈছোঁ। থৈ লোৱাৰ পিছত এই গামোচাৰ পাৰিকেইটা যিহেতু ঢোলটোতকৈ অকণমান ডাঙৰ হৈছে, গতিকে এফালৰ পাৰি এটা আমি এনেকৈ অকণমান মুকুটাই দিম। এফালৰ পাৰিটো আমি এনেকৈ মুকুটাই লোৱাৰ পিছত অকণমান ঢোলটো চাইজত গামোচাখন হৈ গ'ল। বা যদি আপোনাৰ গামোচাখন সৰু, ঢোলটো জোখতে আছে তাৰমানে মুকুটাব নালাগে, এনেকৈ থৈ ল'ব। গামোচাখন এনেকৈ থৈ ল'লোঁ। এতিয়া আমি ঢোলটো আনিম। গামোচাখন আমি এনেকৈ ঢোলটো কোনখিনি লগাব লাগে এনেকৈ জোখত থৈ ল'ম। ফাৰ্ষ্টটো কৰি ল'লোঁ। এনেকৈ থৈ লৈ পেলাই আমি কি কৰিম, এবাৰ চামুচ ল'ম। আৰু চামুচ পাতি আমাৰ এই বৰটিকেইটা যে দেখিব পাইছে, এডাল বৰটি অকণমানকৈ দাঙি তলদি এনেকৈ হাতখনি সোমোৱাই চামুচ পাতি এনেকৈ গামোচাখন তললৈ চলি দিম বৰটিডালৰ ভিতৰত। এতিয়া মই অলপ সোনকালে চেলি সোমাই লৈছোঁ। গতিকে এনেধৰণে অলপমান ভিতৰলৈকে আমি সোমোৱাই ল'ম। সোমোৱাই লোৱাৰ পিছত কি কৰিম, আকৌ গামোচাখন আৰু এডাল বৰতি ল'ম, দাঙিম। এখন চামুচ এনেকৈ অলপ পথালিকৈ থৈ লৈছোঁ। নগাই দিব দুইটা। আৰু এনেদৰে আমি বৰতিডালৰ তলতেই গামোচাখন ধুনীয়াকৈ টানি ল'ম, টানি সমান কৰি ল'ব। আৰু এনেকুৱা ধৰণে এটা নিৰ্দিষ্ট পৰিমাণে আমি আপোনালোকে অকণমান গেপ ল'ব। গেপ লৈ পেলাই এডাল বৰতি দাঙিব। তাৰপিছত তাৰ তলতে এনেকৈ গামোচাখন সোমাই দি পেলাই আকৌ সোমাই দি থাকিব আৰু গুৰিলৈকে। গতিকে মই সোমাই লৈছোঁ, আপোনালোকেও ভৰাই লওক। তাৰপিছত মই ধৰি লওক এনেকৈ কৰি থাকিলে অলপ সময় বেছি হ'ব, যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। গতিকে মই কৰি আছোঁ, আপোনালোকেও কৰি লওক অলপমান গেপ লৈ। আৰু আহি আমি এতিয়া শেষখন পালোহি। গতিকে গামোচাখিনি এইখিনি তথাপিও বাচি থাকিলে। এতিয়া আমি কি কৰিম, গামোচাখন এনেকৈ অলপমান ভাঁজ কৰি ল'ম। মানে চাইজটো মোক খেলি মেলি হোৱাৰ কাৰণে ভাঁজটো কৰি লৈছোঁ। ভাঁজটো কৰি আকৌ এই ফুল থকা অংশখিনি আপোনালোকে চাইজটো কৰি ভাঁজ কৰি ল'ব। এনেকৈ ভাঁজ কৰিবলগীয়া হ'ব। ফুল থকা অংশখিনি আকৌ আমি এই যি বৰটিডাল লাগিছে এডালৰ তললৈ আকৌ এবাৰ সোমোৱাই দিম। এডালৰ তলত দি ধুনীয়াকৈ সোমোৱাই দিম।
আৰু এনেধৰণে সোমোৱাই লৈ পেলাই তলৰ বৰতিডালত আৰু বাচি থকা অংশখিনি আকৌ এবাৰ মুকুতাই সোমোৱাই দিব। বস্তুটো মিলাই পেলাই সমান কৰি চাই ল'ব যে সমান হৈছেনে নাই। আৰু এইখন গামোচাখন গাইছ লগাই হৈ গ'ল। চ' এনেকুৱা ধৰণে এইখন আচলতে পিছফাললৈকে আছে যিহেতু গামোচাখন দীঘল, গতিকে এই গামোচাখন লগাই দিলোঁ। এনেকুৱা ধৰণে আপোনালোকে যদিও চিলোৱা নাই লগাই ল'ব পাৰে। আৰু চিলোৱা গামোচাখনো মই কেনেকৈ লগাব সেইটো অকণমান দেখাই দিছোঁ। আৰু এতিয়া এইখন গামোচা লগাব শিকাম। এইখন আচলতে একেবাৰে সহজ, গতিকে যিহেতু এখন সৰু, আগৰখন যেনেকৈ লগাইছিলোঁ তেনেকুৱাই প্ৰচেছটো। এইখন আপোনালোকে এনেকৈ কোনখিনি জেগাত ফুলটো লাগিব চাই ল'ব ধুনীয়াকৈ। তাৰপিছত এইফালৰ পৰা আমি এনেকৈ আকৌ চামুচ পাত লৈ পেলাই সোমোৱাই দিম। যিহেতু আপোনালোকক অথনি দেখাইছোঁৱেই, গতিকে ইমানো বাৰে বাৰে দেখাই থাকিব নালাগে আৰু। গতিকে এইখন গামোচা এনেকৈ সোমোৱাই দিলোঁ। আকৌ এবাৰ অথনিৰ দৰে এটা নিৰ্দিষ্ট গেপ লৈ এটা নিৰ্দিষ্ট গেপ এটা চাই লৈ পেলাই আপোনালোকে বৰতিডালৰ তলদিশখন ভৰাই দিব। মই ভৰাই দিছোঁ। বৰতিডালৰ তলদি লাহেকৈ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গামোচাখন লগাবলৈ শিকালোঁ। ভিডিঅ'টো চাই পেলাই অকণো যদি কিবা এটা নজনা কথা শিকাবলৈ পাৰিলোঁ আপোনালোকক বা ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ।